বিজ্ঞানে এইটো কেতিয়াও মানিবলৈ নিবিচাৰে যে কুকুৰে ৰাতি কন্দা মানে ভূত দেখিহে কান্দিছে। কিন্তু জ্যোতিষশাস্ত্ৰ মতে ৰাতি কুকুৰে ভোকাটো একেবাৰে অশুভ। সেইবাবে যেতিয়া ৰাতি কুকুৰে ভোকে বহু লোকে কুকুৰটো খেদি পঠায়। জ্যোতিষশাস্ত্ৰৰ মতে কুকুৰে তেতিয়াহে কান্দে যেতিয়া সি ওচৰে পাজৰে কোনোবা আত্মাক দেখা পায়। আৰু আগৰ দিনৰ পৰা এইটো মানি অহা হৈছে যদি কুকুৰে একেৰাহ কান্দি থাকে তেন্তে সেই ঠাইত কোনো লোকৰ মৃত্যু হ'ব পাৰে। কিন্তু জ্যোতিষশাস্ত্ৰৰ এই কথাসমূহৰ কোনো প্ৰমাণ নাই। তথাপিও এই কথা আমি মানি চলোঁ কাৰণ জ্যোতিষশাস্ত্ৰত এই কথা উল্লেখ আছে আৰু আমাৰ ককা আইতাহঁতৰ মুখৰ পৰা আমি আগতেই এই কথাবোৰ শুনি আহিছোঁ। কিন্তু এই কথা কোনো পৌৰাণিক ধৰ্মীয় গ্ৰন্থত উল্লেখ নাই। তাৰ পাছতো বহু লোকে এই কথা সঁচা বুলি মানি আহিছে। হিন্দু ধৰ্ম অনুসৰি মনা হয় যে কুকুৰে আত্মা দেখে আৰু আনহাতে মুছলমান ধৰ্ম মতে মছজিদৰ পৰা যেতিয়া আজানৰ শব্দ আহে তেতিয়া কুকুৰে পলাবলৈ বিচাৰে আৰু কান্দিবলৈ ধৰে কাৰণ আজানৰ পবিত্ৰ শব্দ শুনি বেয়া আত্মাবোৰ পলাই যায়। যাক দেখি কুকুৰেও ভুকিবলৈ ধৰে। এয়াই আছিল বিভিন্ন ধৰ্ম অনুসৰি সকলোৰে ভাৱধাৰা। এতিয়া আমি আলোচনা কৰিম বিজ্ঞানে এই বিষয়ত কি কৈছে। ভিডিঅ'টো এতিয়া ইণ্টাৰেষ্টিং হ'ব, গতিকে স্কিপ নকৰিব, শেষলৈকে চাব। চাওক, একদম চিধা কথা যে বিজ্ঞানে কেৱল প্ৰমাণ বিচাৰে আৰু এই বিষয়ত বিজ্ঞানে একো প্ৰমাণ পোৱা নাই। সেইবাবে বিজ্ঞানে এই কথাবোৰ মানিবলৈ অস্বীকাৰ কৰে। বৈজ্ঞানিকসকলৰ মতে কুকুৰে তেতিয়াই ভোকে যেতিয়া জাকৰ পৰা আঁতৰি আহে, লগৰখিনিক বিচাৰি নাপায়। দৰাচলতে বৈজ্ঞানিকে কুকুৰৰ ওপৰত কৰা সমীক্ষা অনুসৰি কুকুৰে সদায় জাকৰ লগত থাকি ভাল পায় আৰু যেতিয়াই জাকৰ পৰা বেলেগ হৈ যায় তেতিয়া জোৰ জোৰকৈ কান্দি নিজৰ জেগাৰ ঠিকনা দিয়ে আৰু ক'বলৈ বিচাৰে যে সি অকলে থাকি গ'ল। আৰু এটা কথা বৈজ্ঞানিকসকলে পাইছে যে কুকুৰে মানুহে শুনিব নোৱাৰা বহু শব্দ শুনিব পাৰে, য'ত নেকি মানুহে 20 হাৰ্জৰ পৰা 20 কিলো হাৰ্জৰ শব্দ শুনিব পাৰে আৰু কুকুৰে 44 কিলো হাৰ্জলৈকে তীব্ৰ ধ্বনিযুক্ত তৰংগসমূহো শুনিব পাৰে। আৰু ই বৈজ্ঞানিকভাৱে একেবাৰে প্ৰমাণিত। তেনেহ'লে এইটো সম্ভৱ হ'ব পাৰে যে কুকুৰে এনেকুৱা কিছুমান ফ্ৰিকুৱেঞ্চি শুনে যি নেকি কোনো অলৌকিক শক্তিৰো হ'ব পাৰে, যিটো শুনি কুকুৰে ভয় কৰে। চাওক, এটা কথাত কিন্তু জ্যোতিষশাস্ত্ৰ আৰু বিজ্ঞান একমত যে কুকুৰে আহিবলগীয়া পৰিস্থিতিৰ অনুমান আগতীয়াকৈ কৰিব পাৰে। কুকুৰে আগতীয়াকৈ গম পায় যে তাৰ মালিকৰ ওপৰত কিবা বিপদ আহিব পাৰে। বিজ্ঞানৰ মতে কুকুৰে নিজৰ মালিকৰ বেমাৰলৈকে শুঙি গম পাব পাৰে কাৰণ তাহাঁতৰ মস্তিষ্কৰ অলফেক্টৰী ৰিচেপ্টৰ অৰ্থাৎ গোন্ধ চিনি পোৱা যিটো চেণ্টাৰ সেইটো বহুত বিকশিত হয়, য'ত নেকি আমাৰ মানুহৰ মগজুত 5ৰ পৰা 6 মিলিয়ন অলফেক্টৰী ৰিচেপ্টৰ থাকে, আনহাতে কুকুৰৰ মগজুত 300 মিলিয়ন ৰিচেপ্টৰ্ছ থাকে। যেতিয়া কুকুৰৰ মালিকৰ বেমাৰ হয় তেতিয়া শৰীৰৰ পৰা এটা বেলেগ ধৰণৰ গোন্ধ ওলায়, যিটো নেকি কুকুৰে স্মেল কৰিব পাৰে আৰু গম পায় যে মালিকৰ বেমাৰ হৈছে। মাত্ৰ ইমানেই নহয়, জ্যোতিষৰ মতে কুকুৰে আহিবলগীয়া বিপদৰ সম্ভেদ আগতেই পায়। ঠিক এনেকুৱাই প্ৰমাণ বিজ্ঞানেও দিছে। বৈজ্ঞানিকসকলে পাইছে মাটিৰ তলত হোৱা চিছমিক এক্টিভিটিক কুকুৰে আগতীয়াকৈ অনুমান কৰিব পাৰে, যিটো নেকি ভূমিকম্প অহাৰ ঠিক আগত আহে। জাপানত 2011 চনত এটা সাংঘাতিক সমীক্ষা কৰা গৈছিল। ৰিক্টাৰ স্কেলত 9ৰ তীব্ৰতাৰ এটা ভূমিকম্প আহিছিল। তেতিয়া ভূমিকম্প হোৱা সেই ঠাইখনৰ ওচৰৰ পাজৰৰ কুকুৰ পোহা মালিকসমূহৰ লগত কথা পতা হ'ল। তেতিয়া গম পোৱা গ'ল যে 1000ৰ ভিতৰত 600 মান কুকুৰৰ মালিকে এইটো লক্ষ্য কৰিছিল যে ভূমিকম্প অহাৰ ঠিক অলপ আগত তেওঁলোকৰ কুকুৰসমূহৰ বিহেভিয়াৰবোৰ একদম সলনি হৈ গৈছিল, যিটো নেকি এটা বিচিত্ৰ কথা। ই এটাই প্ৰমাণ কৰে যে কুকুৰৰ শৰীৰত এনেকুৱা এটা অতি ইন্দ্ৰিয় আছে যাৰ ফলত তাহাঁতে বিপদ অহাৰ আগতেই তাৰ সম্ভেদ পায়। তেনেহ'লে হিন্দু ধৰ্মৰ ফালৰ পৰা যদি আমি চাওঁ, এইটো সম্ভৱ নেকি যে মানুহে দেখি নোপোৱা শুনি নোপোৱা শব্দবোৰ তেওঁলোকে অনুভৱ কৰিব পাৰে, যিকোনো কথা কুকুৰে আগতীয়াকৈ অনুভৱ কৰিব পাৰে? তেনেহ'লে সঁচাকৈ কুকুৰে এই পেৰানৰ্মেল এক্টিভিটিসমূহ চেঞ্জ কৰিব পাৰে নেকি? এইটো সম্ভৱ নেকি যে আত্মা সঁচাকৈ কুকুৰে চাব পাৰে? জানিব পৰা মতে ভৈৰৱনাথ যদি কাৰোবাৰ ওপৰত সন্তুষ্ট হয় তেন্তে তেওঁৰ সকলো ইচ্ছাই আধৰুৱা হৈ নাথাকে, তেওঁ সকলো ইচ্ছাই তেওঁ সম্পূৰ্ণ কৰি দিয়ে আৰু কুকুৰক ভৈৰৱৰ সেৱক বুলি জনা যায়। আপোনালোক সকলোৱে ভৈৰৱৰ ফটোৰ লগত কুকুৰৰ ফটোখন দেখিছে। ইমানেই নহয়, পুৰাণত কুকুৰক যমৰ দূত বুলিও কোৱা হৈছে। সেইবাবে সনাতন ধৰ্মত কুকুৰৰ এক বিশেষ মহত্ব আছে। কিন্তু এটা প্ৰশ্নই সকলোকে আমনি কৰে যে সঁচাকৈ ৰাতি কুকুৰে আত্মা দেখে নেকি? সঁচাকৈ কোনোবা আত্মা দেখি কান্দে নেকি? তথ্য আপোনালোকৰ সন্মুখত। বিজ্ঞানক বিশ্বাস কৰা সকলোৰ বাবেও আৰু ভগৱানক বিশ্বাস কৰা সকলোৰ বাবেও। এতিয়া সিদ্ধান্ত আপোনালোকে ল'ব। কমেণ্ট ছেকশ্যনত নিজৰ মতামত আগবঢ়াবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। দৰ্শকসকল, যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ লেটেষ্ট বাতৰিবোৰ পাই থাকিবৰ বাবে। বন্ধুসকল, ধন্যবাদ।